নমস্কাৰ, মই পাৰুল শইকীয়াই আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটি লৈ আহিছোঁ। সেই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে সঞ্চয় খতিয়ান। মই সঞ্চয় খতিয়ানটো কেনেকৈ বনাওঁ তাৰ ওপৰত আপোনালোকক মই আজি ক'বলৈ বিচাৰিম। যিহেতু কমেণ্টত সকলোৱে কৈ আছিলে, কিছুমানে ফোন কৰিও জনাইছে যে সঞ্চয় খতিয়ানটো কেনেকৈ বনায় মোক জনাবচোন। সেয়েহে মই আপোনালোকক সঞ্চয় খতিয়ানৰ বিষয়ে বস্তুৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ। চাওঁচোন আহক মইনো সঞ্চয় খতিয়ান কেনেকৈ বনাইছোঁ। সঞ্চয় খতিয়ান আত্মসহায়ক গোটৰ নাম, যিহেতু আত্মসহায়ক গোটৰ নামটো লিখিব, সদস্যগৰাকীৰ নামটো লিখিব। সদস্যগৰাকীৰ নামটো লিখিবলৈ যাওঁতে দুটা পৃষ্ঠা আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ সঞ্চয় এমাহত 4খন সভা পাতিবলগীয়া হয়। সেয়েহে আপোনালোকে তেতিয়া সহজতে এদায় হৈ নাযায়। দুটা পৃষ্ঠা হ'লে আপোনালোকে কেইমাহমানৰ বহি বনাব পাৰিব। সেয়েহে আপোনালোকে দুটা পৃষ্ঠা ব্যৱহাৰ কৰিব। প্ৰতিবেদনত যেনেধৰণে আপোনালোকে তাৰিখটো উল্লেখ কৰে সেই তাৰিখটো উল্লেখ কৰিব। গোটৰ সভাৰ সংখ্যা আপোনালোকে যদি 1 আছিলে 1 দিব, 2 আছিলে 2 দিব, তেনেধৰণে ব্যৱহাৰ কৰিব। কেচ বহী পৃষ্ঠাৰ নং 1 যদি হয় 1 দিব, কাৰণ আপোনালোকে যদি প্ৰথম নতুন গোট খুলিছে তেতিয়াহ'লে আপোনালোকৰ পৃষ্ঠা নংটো একেই হ'ব। যোৱা মাহলৈকে মুঠ জমা, যদি আপোনালোকৰ নতুন গোট হয় তেতিয়াহ'লে যোৱা মাহলৈকে মুঠ জমা আপোনালোকে 0 দিব লাগিব। আৰু সঞ্চয় প্ৰতি সপ্তাহৰ যদি প্ৰথম সভা হয় তেতিয়াহ'লে আপোনালোকে সঞ্চয় গ্ৰহণ কৰিছে তেতিয়াহ'লে আপোনালোকে 10 দিব লাগিব, কাৰণ এমাহত 40 টকাই যিহেতু সঞ্চয় গ্ৰহণ কৰা হয়। 4খন সভা পতা হয়, 4খন সভাতে 10 টকা আমি সঞ্চয় গ্ৰহণ কৰোঁ। সেয়ে সঞ্চয় গ্ৰহণত আপোনালোকে 10 দিব আৰু মুঠ জমাত আপোনালোকে 10 ৰাখিব। তেতিয়া নেক্সট সভাখন, দ্বিতীয় সপ্তাহৰ সভাখনৰ প্ৰতিবেদনত যেনেকৈ তাৰিখ উল্লেখ কৰিছে তেনেকেই দিব। গোটৰ সভা সংখ্যা যেনেকৈ আছিলে তেনেকেই আপোনালোকে ব্যৱহাৰ কৰিব। কেচ বহী পৃষ্ঠাৰ নংটো কিন্তু আপোনালোকে নবহুৱাব, যিহেতু এমাহত 4খন সভা হয়, সেয়েহে পৃষ্ঠা নং একে থাকে। তেনেধৰণে আপোনালোকে 4খন সভাত তেনেধৰণে 10 টকাকৈ সঞ্চয় গ্ৰহণ কৰি যোগ কৰি ইয়াৰ মুঠ জমাত বহুৱাব। মুঠ জমাৰ পৰা আপোনালোকে আকৌ যোৱা মাহৰ কিমান জমা আছিলে সেইটো দেখুৱাই মুঠকৈ আপোনালোকে দেখুৱালেও হ'ব বা সপ্তাহী আপোনালোকে যোগ কৰি গ'লেও হ'ব। কিন্তু এটা কথা কওঁ যে এসপ্তাহত হয়, কোনোবা এটা মাহত 5খনো সভা হয়, তেতিয়া এখন সভাত আপোনালোকে সঞ্চয় গ্ৰহণ কৰা নহ'ল বুলি 0 দিলেও হ'ব বা আণ্ডাৰলাইন কৰি দিলেও হ'ব। সেয়েহে এনেকেই আপোনালোকে সঞ্চয় খতিয়ান বনালে আপোনালোকে বুজি পালে নতুন গোটখিনিয়ে। কিন্তু কিছুমান পুৰণা গোটে নতুনকৈ এছাইনমেণ্টত যেতিয়া সোমায় তেতিয়া সঞ্চয় খতিয়ানৰ বহীখন বনাবলৈ অকণমান টান পায়, যিহেতু যোৱা মাহলৈকে মুঠ জমা তেখেতসকলে কেনেকৈনো কৰে সেইটো নাজানিব পাৰে। সেয়েহে সঞ্চয় খতিয়ানৰ বহীখন বনাবলৈ অলপ অসুবিধা পায়। এতিয়া মই কৈছোঁ যে যোৱা মাহলৈকে আপোনালোকৰ গোটত যিমানখিনি টকা জমা হৈ আছিলে মুঠ জমাত, সেই মুঠ জমাখিনি আপোনালোকৰ সদস্যকেইজনীৰ মাজত সমানে ভাগ বিতণ্ডা কৰি দিব। যদি 10 গৰাকী থাকে 10 গৰাকীৰ মাজত ভাগ কৰিব। ভাগ কৰি যিটো টকা হয় 10এ হৰণ কৰি বা 12এ হৰণ কৰি দিলে মুঠ জমাটোৰ পৰা জমাটোক যদি হৰণ কৰি দিয়া হয় তেতিয়া এগৰাকী সদস্য কিমান সঞ্চয় গ্ৰহণ হ'ব ওলাব। সেই টকাটোৰ লগত 10 টকা প্ৰতি সপ্তাহে যোগ কৰি যাব। তেতিয়া আপোনালোকে প্ৰতিগৰাকী সদস্যৰে একে ওলাবগৈ লাগিব, যিহেতু প্ৰথম গোটে প্ৰতিজনীয়ে সমানেই খোলা হৈছিলে, সমানেই সঞ্চয় গ্ৰহণ কৰিছিলে, একেই ওলাবগৈ লাগিব। যদি কোনোবা এসপ্তাহত সঞ্চয় দিয়া নহয় তেতিয়াহ'লে তেখেতৰ সঞ্চয় কেতিয়াও যোগ নহয়। কিন্তু মনত ৰাখিব, যদি সঞ্চয় দিয়ে প্ৰতি সপ্তাহৰ সভাতে আপোনালোকে সঞ্চয়খিনি লিখিব পাৰিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। সেয়েহে মই কৈছোঁ যে সঞ্চয়খিনি সপ্তাহত যোৱা মাহলৈকে, তাৰমানে এই মাহত আপোনালোকে প্ৰথম বনালে, তাৰপিছত এই 4 সপ্তাহৰ যোগ কৰি পেলাই ইটো মাহৰ প্ৰথমতেই আপোনালোকে বনালে 10 টকা জমা কৰি গ'ল বা একেলগে বনালেও কোনো কথা নাই। তেনেধৰণে আপোনালোকে বনাব পাৰিব।
তাৰ লাষ্টত সভানেত্ৰী কোড নম্বৰটো দিব। সভানেত্ৰীৰ চহীখিনি আপোনালোকে কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে চহীখিনি নকৰে তেতিয়াহ'লে প্ৰতি সপ্তাহে সপ্তাহে চহীখিনি কৰি নগ'লে আপোনালোকৰ সঞ্চয় খতিয়ানখন সম্পূৰ্ণ নহয়। সেয়ে সঞ্চয় খতিয়ানখনৰ শেষত সভানেত্ৰীয়ে স্বাক্ষৰ কৰিব। নমস্কাৰ। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবচোন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'খিনি আপোনালোকে পাই থাকিব, চাই থাকিব। মই ঋণ খতিয়ান আৰু কেছ বহী কেনেকৈ বনাওঁ সকলোখিনি ভিডিঅ' মই আপোনালোকক ক'ম। কমেণ্ট কৰি জনাব যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে।